হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। ইনশাল্লাহ ময়ো ভালে আছোঁ আপোনালোকৰ দুৱা আশীৰ্বাদত। আৰু আমি গৈ আছোঁ এতিয়া মৰিগাঁও টাউনলৈ, যিহেতু আমাৰ বিয়া হোৱা 1 মাহ পাৰ হৈ গ'ল আৰু সুখ দুখৰ মাজতে 1 মাহ পাৰ কৰিলোঁ আৰু গোটেই জীৱন পাৰ কৰিব লাগিব এনেদৰে। আৰু আপোনালোকে দুৱা আশীৰ্বাদ কৰিব যাতে আমি এনেদৰে সুখ হাঁহি ধেমালিৰে জীৱনটো পাৰ কৰিব পাৰোঁ। আৰু এতিয়া ভাবিছোঁ এটা মিনি ব্লগ আৰম্ভ কৰি দিওঁ, যিহেতু মেমৰি হিচাপে ৰৈ যাব। তেনেকুৱা 1 মাহ বুলিব একো স্পেচিয়েল তেনেকুৱা একো নাই, কিন্তু মিষ্টাৰে ক'লে যে এতিয়া যিহেতু 1 মাহ হৈ গ'ল আমাৰ, এতিয়া এবাৰ যাওঁ মৰিগাঁৱলৈ, তোমাক এবাৰ ফুৰাই আনো। সেয়েহে মিষ্টাৰে ক'লে যেতিয়া, আৰু ময়ো ৰ'ব নোৱাৰিলোঁ মিষ্টাৰ কোৱাৰ পিছত, আৰু এনেদৰে আমি দুয়োটা আহিলোঁ। আৰু সন্ধিয়া টাইমত যে টাউনখন ইমান বেছি ভাল লাগে, চবফালে লাইটবিলাক জ্বলি যায় আৰু মনটো ফ্ৰেছ ফ্ৰেছ লাগে বা ওলাই আহিলে, সেয়েহে ওলাই আহিলোঁ। আৰু তেনেকৈ আমি ক'তো যোৱা নাই, যিহেতু বহুত বেছি গৰমৰ কাৰণে ক'তোৱে যাব পৰা নাই, কিন্তু নিশ্চয় যাম। কিন্তু আপোনালোকক ব্লগো পাব, অলপ ঠাণ্ডা পৰক তেতিয়া যাম। আৰু এতিয়া আমি গৈ আছোঁ দুইটাই। এইপিনে আমি এতিয়া আহিলোঁ ফুচকা খাবৰ কাৰণে। ফুচকা কাৰ কাৰ প্ৰিয় ক'বচোন, মই বহুত বেছি ভাল পাওঁ। আৰু এইপিনে মিষ্টাৰ আহিলোঁ ফাষ্ট ফুচকা খাবৰ কাৰণে, কিন্তু তেনেকৈ ভিডিঅ' কৰা নহ'লে, মানুহ বহুত বেছি আছে, লাজো লাগে। আৰু এইপিনে আমি ফুচকা খালোঁ, খোৱাৰ পিছতে এতিয়া আমি গৈ আছোঁ ম'ম'ৰ দোকানলৈ। ম'ম'ৰ দোকান বিচাৰি গৈছোঁ, মিষ্টাৰে কৈছে বহুত ভাল বনায়, দোকান এখন আছে বোলে। আৰু এইপিনে আমাৰ এতিয়া ফুচকা খোৱা হৈ গ'ল, এতিয়া আহিছোঁ আমি ম'ম' খাবৰ কাৰণে। আৰু এইখন দোকানত মিষ্টাৰে কৈছে যে ম'ম' বহুত বেছি টেষ্টি বনায়, আৰু মিষ্টাৰে আগতে খাইছে, সেইকাৰণে লৈ আহিছে। আৰু চাওঁচোন ময়ো এবাৰ খাই চাওঁ কেনেকুৱা লাগে। মই কিন্তু ফাৰ্ষ্ট টাইম খাম এইখন দোকানত ম'ম', আৰু চাওঁ কেনেকুৱা বনাইছে। আৰু সন্ধিয়া টাইমত যে এই ম'ম' দোকানখনত যে বহুত বেছি মানুহ হয়। আৰু এইপিনে আমি ম'ম' ল'লোঁ, হাফ প্লেট ল'লোঁ, আৰু কিন্তু আমি পেকিং কৰিও লৈছোঁ ঘৰত খাম বুলি, কিন্তু ইয়াত বেছি মানুহ আছে, হ'লেও হাফ প্লেট দুইটাই খালোঁ। আৰু সঁচাকৈয়ে বহুত বেছি টেষ্টি হয়, কিন্তু মিষ্টাৰে যেনেকৈ কৈছিলে তেনেকুৱা বহুত বেছি টেষ্টি হয়। আৰু গৰমটো যেনেকৈ পৰিছে, কিন্তু তাত তেনেকৈ খোৱা ঠাই নহয়, আৰু সেইকাৰণে ভাবিলোঁ যে পেকিং কৰি লৈ যাওঁ। আৰু এইফালে পেক কৰি আছে, পেক কৰি লৈ যাওঁ, মানে ঘৰত ফেনৰ তলত খাবৰ কাৰণে বেছি ভাল, আৰু সেইকাৰণে তাত কমকৈ খাই আহি আৰু এইপিনে আমি পেক কৰি লৈ আহিলোঁ। আৰু এইপিনে কোনে কোনে ম'ম' খাই ভাল পায় প্লিজ কমেণ্ট কৰিবচোন, আৰু কাৰ কাৰ প্ৰিয় হয় ম'ম'। মই কিন্তু বহুত বেছি ভাল পাওঁ, আৰু চবৰে প্ৰিয় হ'ব ন, ছোৱালী মানুহৰ ম'ম', ফুচকা, চাওমিন এইবিলাক সন্ধিয়া টাইমত খালে কিবা এটা ভাল লাগি যায়। সেয়েহে মনটো ভাল লগাবৰ কাৰণে মিষ্টাৰে ওলাই লৈ গ'ল, বহুত বেছি ভাল লাগিলে। আৰু এইপিনে ম'ম' খোৱাৰ পিছতে আইচক্ৰীম দেখিলেতো ৰ'ব নোৱাৰোৱে, আৰু আইচক্ৰীম দেখিলোঁ, আৰু মিষ্টাৰে মই আহি গ'লোঁ আইচক্ৰীম খাবৰ কাৰণে। কিন্তু মিষ্টাৰে মোক আইচক্ৰীম খাব নিদিয়ে, মোৰ অলপ কাহ হৈ আছে, কাহটো ভাল হোৱাই নাই, কিন্তু হ'লেও যিটো গৰম, আৰু গৰমৰ কাৰণে খাব দিলে এটা, বহুত জোৰ কৰি খাইছোঁ।
এইপিনে আমাৰ আইচক্ৰীম, আৰু এইপিনে মিষ্টাইও খাব। আৰু মই আইচক্ৰীম খাই যাম আৰু বাইকত। আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ কাৰণে প্লিজ দোৱা কৰিব, আমি যাতে এনেকৈ জীৱনটো পাৰ